গুড মৰ্নিং বন্ধু বান্ধৱীসকল আৰু মোৰ মৰমৰ দাদা বাইদেউসকল। তো আজি আমি যাই আছোঁ, মানে ক'ত যাই আছোঁ দেখা পাব। এতিয়া যাই আছোঁ কিবা এটা ল'বলৈ দোকানত, তাৰমানে স্পেচিয়েল অলপ জেগা। আজি হৈছে শুক্ৰবাৰ, জুলাইৰ 1 তাৰিখ। তো আজিৰ ভিডিঅ'টো কেনেকুৱা হয় আপোনালোকে কমেণ্ট কৰি জনাব। ভাল লাগিলেতো ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্ট শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব। তো ভিডিঅ'টো চাই থাকক কেনেকুৱা হয়। আজি বতৰটোতো ভালেই আছে, তো সোনকালে কিবা কি হয় বতৰটো ভালে থাকে বা নাই। বতৰটো ভাল হ'লেতো ভালে, এনেকৈ কিমান আৰু বেয়া হৈ থাকিব বতৰটো, ডাৱৰীয়া ডাৱৰীয়া। চাওঁ ইয়াতে কিবা পাওঁ নেকি, অলপ লৈ লওঁ। তো এতিয়া লোৱা হৈ গ'ল, এতিয়া যাম বঙাইগাঁও, মানে বঙাইগাঁও ডিষ্ট্ৰিক্টৰ যোগীখোপা হাই ছেকেণ্ডেৰী স্কুলত, তাতে যাম। নদীৰ পানী চাওক, সেইটো হয় হলুগণ্ডা পাহাৰখন, দেখা পাইছেনে নাই কেমেৰাত? তেতিয়া হয় হলুগণ্ডা পাহাৰ। তো ইয়াৰ পৰা ভালকৈ দেখা পায়। আৰু এইখন হৈছে যোগীখোপা, এইটো পাহাৰ যি আছে আগত, এইটো পাহাৰটো হৈছে যোগীখোপা। বাকী মানে এইটো ৰাস্তাত আহিলে এনেকুৱা লাগে, কি ক'ম আৰু, কোৱাটো নাযাব। যিসকলে আহি পাইছে এইটো ৰাস্তাত তেখেতসকলে গম পাব কেনেকুৱা লাগে। বা এইপিনে হৈছে নদী আৰু এইটো ৰাস্তা, চলাই মজা লাগে বাইক। আৰু ইয়াতে হৈছে সৰু সুৰা ভূমিস্খলন, মাজতে যি নেৰানেপেৰা বৰষুণ দিছিল তাতে হৈছিল এটা ভূমিস্খলন। মোৰ তেলো একেবাৰে নাই, ৰিজাৰ্ভৰ পৰা যেন হৈছে। তেল ভৰাব লাগিব, আহি কেনে অহা যাব চাগে। পঞ্চৰত্ন ৰিজৰ্ট, যোনে আহিব খোজা আহিব পাৰে ইয়াত পঞ্চৰত্ন ৰিজৰ্ট, আৰু ভাল ভালকৈ বনাই আছে। এদিন দেখাই দিম ভিতৰত সোমাই কেনে, আজি টাইম নহ'ব মানে। আমি ভিতৰেদি সোমাই আহিলোঁ, আৰু চিধা গ'লে পাব পাগলাটেকত ওলাই যায় এতিয়া মন্দিৰ, পাগলাটেক বুলি তাতে যোৱা যায়। আৰু লেফ্টেদি গ'লে যাব মাকৰি খাৰ বজাৰ, অলপ আগতে মামি খাৰ বজাৰ। তো খাৰ বজাৰত নাযাওঁ, আমি বঙাইগাঁও জিলাৰ যোগীখোপাত যাম, মানে ব্ৰিজটো এৰিয়ে যোগীখোপা। আৰু এইটো হৈছে খাৰ বজাৰ পঞ্চৰত্নৰ একেলগত থকা কুমৰী বিল। নামটো শুনিছে নে নাই? যি হ'ল গোৱালপাৰাত আছে তো শুনিছে চাগে, বাহিৰৰ মানুহবিলাকতো নাজানিব। এইটো হৈছে কুমৰী বিল। ইয়াতে পদুম ফুল পোৱা যায় কুমৰী বিলত। পদুম ফুল দুটা কালাৰ পোৱা যায় চাগে, হোৱাইট আৰু এটা পিংক কালাৰৰ। চৰি পিংক কালাৰ নহয়, গোলপীয়া আৰু এই বগা কালাৰ, এই দুটা পোৱা যায় চাগে। তো আমি ষ্ট্ৰেইট গ'লে পাম খাৰ বজাৰ মাকৰি, এইফালে চুলমাৰি আমি যাম। হা না চৰি আমি এটা ভুল কৰি আছোঁ। তো আগতে ক'ব লাগে না। গাড়ী আহিছে নাই? এটা বস্তু লাগে, তো ল'ব যাই আছোঁ, তাৰ কাৰণে যাব লাগিব। তো আৰু ৰিটাৰ্ণ আহি কেনে যাই আছোঁ, এতিয়া মানে এটা বস্তুৰ কাৰণে ল'ব যাই আছোঁ।
কেম্পফায়াৰটো বৰ্তমানলৈ অহা নাই। তো আমি যাম এইটো চাইডে সোমাই, এটা কাগজ ল'বা আছে। তোৰ লাকি আৰু কি, তোৰ লাকি দে, তোৰ লাকি দে, ইয়াত আহিলে নাই যদি। তো এতিয়া আকৌ যাম। এই দোকানখন অলপ পিছতে আহিব আমাৰ। মানে টাইম ইমানে কম, অলপ স্পীড যাব লাগিব আমি। স্পীড গ'লে নহ'ব, অলপ স্পীড ল'ব লাগিব আমি। সন্মুখত আছে পুলিচ, নাজানো কি কৰে পুলিচ কি কৰিব, একো নকৰে। তো আমি ফাইনেলি নৰনাৰায়ণ সেইটোত উঠিলোঁ ব্ৰিজত। মানে মোৰ আপোনালোকে দেখাব পাৰিছে নাই ৱেডাৰৰ লগত, আৰু ব্ৰিজখন একদম মজাকে মিলি গৈছে। কিন্তু মই যিটো চকুৰে দেখি আছোঁ সেইটো বা কেমেৰাত দেখাব পাৰিছে নাই আপোনালোকে মই নাজানো দেই। একদম মজা লাগি আছে, ৱেডাৰ ইমান চাফা হৈ আছে আজি, আৰু বতাহটো মজা বতাহ দি আছে। যদি কেমেৰাই কেপচাৰ কৰিছে এইখিনি মই যিখিনি দেখি আছোঁ তো ভালে। আপোনালোকে অলপ দৃশ্য চাওক ইয়াৰ পৰা। তো লেটছ গো। তো আমি পাই গ'লোঁ যোগীঘোপা, বঙাইগাঁও ডিষ্ট্ৰিক্ট। ইয়াৰ পৰা বঙাইগাঁও ডিষ্ট্ৰিক্ট আৰম্ভ। মই নাজানো, মই মুঠতে শুনিছোঁ ইয়াত এটা এয়াৰপৰ্ট হ'ব বুলি, যিহেতু কাম এইবিলাক চলি আছে। হয় না নহয় নাজানো, মানুহৰ মুখেৰে শুনা কথা। ইয়াতে শুনিছোঁ মই এজনৰ পৰা, মানে কৈছিল কি ইয়াতে বহুতকেইটা ৰাস্তা হ'ব, মানে ইয়াতে এয়াৰপৰ্ট এটা হ'ব, তাৰ কাৰণে এইবিলাক গোটাই বগাই পেলাব, ইয়াতে মানে ৰাস্তা হ'ব। সেইটোৰ কাৰণে এইবিলাক বনাই আছে, এইবিলাক মাটি দি আছে, এইবিলাক মানে গোটাই বগাই পেলাব। তাৰপিছত ইয়াৰ লগত জইন হোৱা এটা ৰাস্তা আছে, সেইপিনে মই দেখাই আছোঁ এটা ৰাস্তা। এইটো ৰাস্তা হয়, সেইটো সংযোগ লাগিব, যিটো আমি ক'লোঁ এয়াৰপৰ্ট, এইটো টাৰ্নেলখন, এইটো ৰাস্তা সংযোগ লাগিব। ব্লেক কলম আনছা, ব্লেক কলম আনছা লাগব না। তো য'ত আহিম গৈছোঁ হাইস্কুলখন সেইখন হয়, আচলতে হাইস্কুল হাই ছেকেণ্ডেৰী ME চাগে একেলগে লগ লাগিছে, মই ইমান ভালকৈ নাজানো। সেইটো হয় চাগে, আৰু এইটো নতুনকৈ হৈ আছে, এইটোত লগ লাগিব এইটো ৰাস্তা, আৰু এইটো ৰাস্তা এনেকৈ ঘূৰিব, আৰু এটা দি এটা হ'ব, এইটো ৰাস্তা এটা হ'ব, এইটো সৰু সুৰা ৰাস্তা যিটো দেখিছে এইটো ৰাস্তা জইন লাগিব মই। আৰু মই এটা আহিছিলোঁ অষ্টমী চাবলৈ, ইয়াতে এইবাৰে অষ্টমী চাবলৈ আহিছোঁ ইয়াত। কিয় মই লিখিব নাজানো, তই সঁচাই মই নাজানো, তই লিখিবা কি লিখিব লাগে। অ'কে অ'কে। তো এতিয়া আমি বাইকখন ইয়াতে অলপ পাৰ্ক কৰি থৈ দিওঁ, পাৰ্ক কৰা জেগা আছে নে? আছে। তো এইখানে আছিল হাই ছেকেণ্ডেৰী গোবিন্দা মেমৰিয়েল হায়াৰ ছেকেণ্ডাৰী স্কুল যোগীঘোপা।
ইয়াতে হৈ গ'ল আমাৰ এডমিশ্যন ছেকেণ্ড ইয়াৰ। তো এতিয়া যাওঁ খাৰবজা। যা তো আমি যাম এতিয়া ঘৰলৈ। দুয়োটাই এটা কিবা কাম দিছিল, মানে কিবা ল'ব যাব দিছিল ঔষধ। তো ঔষধ ইয়াতে নলওঁ আৰু আমাৰ তাতে গোৱালপাৰাত যাই কিনে ল'ম। তো আমি এগেইন নৰ্ডাৰ্ণ সিটোৰে যাব লাগিব। খান মজা লাগি আছে, মানে পানী পানী আৰু ওপৰৰ পৰা পানী চাই, আৰু তাতে ৱেডাৰ ইমান ভাল। বৰষুণ দিলে কেনেকৈ ওলাম, এনেকৈ কিবা লাগি থাকে, ওলাবই নোৱাৰি বৰষুণ দিলে। আৰু তাৰ ওচৰতে আহি আছে ট্ৰেইন আহি আছে ইয়াত ওচৰতে। কি বা লৈ যাই আছে ইয়াত নাজানো মই, কি লৈ আছে, পেট্ৰল ডিজেল না। তো ফাইনেলি আমি যাব লাগিলে ঘৰত ইটো ৰাস্তাতে যাব লাগে, আৰু মই আমাৰ বৰ্তমান ঘৰত নাযাওঁ, মানে অলপ ৰেষ্ট লৈ কিনে আহিম। তোৰা না ডিজি ওইনের নাম তোরা, এনে নামটা একদম খাটিয়ে লাগে। তো রোডত থৈ দিম মই, ইয়াতে থব পাৰো। তো আজি ফাইনেলি আমি গৰমত এইগিলা লোকেল জেগাই ভাল, মানে কি কাল উঠাম দে টক। গুড আফটাৰনুন। সেইদিনা ভিডিঅ'টো মানে শেষ কৰিব নোৱাৰিলোঁ। আজি হৈছে 7 জুলাই। তো আজি ভিডিঅ'টো এণ্ড কৰিম বুলি ভাবিছোঁ, আৰু অতি সোনকালে ভিডিঅ'টো আহি আছে, জাষ্ট এডিটিঙত লগাই দিছোঁ ভিডিঅ'টো। 8 জুলাইলৈকে আহিব ভিডিঅ'টো। আজি 7 জুলাই, তো 8 জুলাই আহিব। তো ভিডিঅ'টো যদি ভাল শ্বেয়াৰ ছাবস্ক্ৰাইব এণ্ড কৰিব আৰু। তো এণ্ড কৰিলোঁ আজি ভিডিঅ'টো। বাই বাই।